to my YouTube channel RDS স্বাগতম জনাই মোৰ আজি নতুন ভিডিও এটা আৰম্ভ কৰিম বুলি ওলাইছো আৰু ভিডিওটো মই মোৰ নিজৰ ঘৰতে কৰিছো আৰু ভিডিওটো আনবক্সিং ভিডিও য'ত নেকি আপোনালোকে দেখিব বলে মোৰ নতুন মোবাইলটো আনবক্সিং কৰা আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব বুলি মই আন্তৰিক অভিনন্দন জনাইছো যদি ভিডিও আৰু ভাল লাগে লাইক কৰিব আহিলো আৰু এতিয়া মোৰ মোবাইলটো আনবক্সিং কৰি এইটোৱে যেটো নেকি মোবাইল Realme C2 আৰু যদি মোবাইলটো মানে কেনেকুৱা হয় ক'ব নোৱাৰিম আৰু মোবাইলটো চাই লওঁ কেনেকুৱা আৰু ভিতৰৰ কি আছে আপোনালোকক দেখুৱাম এতিয়া খুলি মেলি আহকচোন বাৰু খুলি চাওঁ এইটো খুলিলো তো ইয়াত আছে এইখন কিবা দিছে কাৰণ কিবা এখন ইয়াত থৈ দিছো আৰু এইটোৱেই যেটো মোৰ নতুন মোবাইল আৰু চাই লওক আপোনালোকে কি মজা ডাবল কেমেৰা চাই লওক আৰু নহয় ইউটিউব চেনেলৰ বাবে কিনিছো এইটো মোবাইলটো কেমেৰা কোৱালিটিটো ভাল সেইবাবে কিনিছো আৰু ভিডিওটো বাৰু এইটো দিও এতিয়া এটা ভিডিও বনাম আপোনালোকে সেই ভিডিওটো চাব পাৰিব এইটো আৰু যেটো নেকি কৰি আছে এইটো মোবাইলৰ আৰু এইটো ভিডিও কেনেকুৱা হয় এইটো চাই ল'ব বাৰু তো এতিয়া কি কম আৰু কি আছে চাই লওঁ এইখন হৈছে কাগজ এইখন কি মোবাইলৰ কাগজ নালাগে দৰকাৰ নাই আৰু ইয়াত এটা আছে চাৰ্জাৰ Realme চাৰ্জাৰ হয় এইটো Realme চাৰ্জাৰ আৰু চাৰ্জাৰৰ পিনডাল আৰু বেলেগ একো নিদিয়ে বাৰু আপোনালোকে টেনচন ল'ব নালাগে দেখুৱালো খুলি মেলি আৰু এতিয়া আনবক্সিং কৰিলো আৰু কি কম আৰু এই মোবাইলটোৰে যেটো নেকি আপোনালোকে যেটো দেখি আছে এই মোবাইলটো আৰু মোৰ নতুন মোবাইলটোৰ ভিডিও এতিয়া দেখুৱাম আপোনালোকক চাই ল'ব এতিয়া মোৰ নতুন মোবাইলটোৰ ভিডিও বনাইছো আপোনালোকক কোৱালিটি চাওক এই মোবাইলটোৰ কোৱালিটি আৰু এই মোবাইলটোৰ কোৱালিটি কি ধুনীয়া কি স্পষ্ট তামাম আপোনালোকৰ ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই শেষত কৈছো মই আজিলৈকে এনেকুৱা ভিডিও বনোৱা নাই আনবক্সিং ভিডিও বনোৱা নাছিল আৰু আজি কিবা এটা মন কৰিম মানে মোৰ নতুন মোবাইল তাৰ বাবে এই ভিডিওটো বনাইছো বেয়া নাপাব আৰু যদি ভিডিওটো ভাল লাগিছে আকৌ কৈছো চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো যদি লাইক কৰা নাই লাইক কৰক আৰু কমেন্ট কৰি জনাওক মোৰ মোবাইলটো কেনে লাগিছে আৰু যদি ভিডিওটো ভাল লাগিছে বাই